আকাশ দেখিলে বুজা যায় দিন কেনেকুৱা হ'ব। ফুল দেখিলে বুজা যায় সুবাস কেনেকুৱা হ'ব। মেঘ দেখিলে বুজা যায় বৰষুণ কেনেকুৱা হ'ব। কিন্তু মানুহ দেখিলে বুজা নাযায় তেওঁৰ মন কেনেকুৱা হ'ব। লভিউকৈ সম্পৰ্ক গঢ়িবলৈ সকলোৱে আগুৱায়, কিন্তু চৰিকৈ সম্পৰ্কটো ৰাখিবলৈ সেইজনেহে আগুৱায় যিজনৰ ওচৰত ইগতকৈ প্ৰিয়জনৰ সুখৰ মূল্য সদায় বেছি। সম্পৰ্কত থাকিলেও বহুতে আপোন হ'ব নোৱাৰে, কিয়নো কাৰোবাক আপোন ভাবিবলৈ বা কাৰোবাক আপোন কৰি ল'বলৈ হ'লে এটা সুন্দৰ মন আৰু এটা ভাল মানসিকতাৰ প্ৰয়োজন, যিটো সকলোৰে মাজত নাথাকে। এই যুগত আটাইতকৈ কঠিন কাম হৈছে মানুহৰ মন বুজাটো। কোনে সঁচা কৈছে, কোনে মিছা কৈছে আৰু কোনে অভিনয় কৰিছে একো ধৰিবই নোৱাৰি। এই পৃথিৱীত কোনো কাৰো নিজৰ নহয়। তুমি নিজৰ বুলি ভাবি কাৰোবাক তোমাৰ মন বা কথা ক'লে এদিন চাবা সি নিজে তোমাৰ কষ্টৰ কাৰণ হৈ পৰিব। পোহৰ হেৰাই যায় আউখীৰ ৰাতি, মৰম হেৰাই যায় আপোনজনৰ অৱহেলাত পৰি। সেয়েহে জীৱনত নকৰিবা কাকোৱে আপোন, তেৱে ভাগিব পাৰে তোমাৰ সপোন। অকলে থাকিবলৈ শিকা, তেতিয়াহে সাহস তৈয়াৰ কৰিব পাৰিবা। যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱা, তেতিয়াহে শক্তিশালী হৈ পৰিবা। পৰিস্থিতিক মানি লোৱা, তেতিয়াহে ধৈৰ্যশীল হ'বা। জীৱন মানে কি বুজিবলৈ শিকা, তেতিয়াহে মানুহ চিনিবলৈ শিকিবা। কিছুমান মানুহ আছে দেখিবা ইমান আত্ম অহংকাৰে কথা কয় যেন তেওঁলোকৰ জীৱনত কেতিয়াও বেয়া সময় নাহিবই। পৃথিৱীৰ সকলোতকৈ সুখী মানুহ হৈছে পাগল। না সুখ আছে না দুখ আছে, না হিংসা আছে না শত্ৰু আছে, না কাৰো হৃদয়ৰ লগত খেল খেলিবলৈ আছে। সাধাৰণ হৈ আহা, কোনো কথা নাই, কিন্তু এটি বিশ্বাস ভৰা মন লৈ আহিবা, যাতে সদায় হাতত হাত ধৰি আগুৱাই যাব পাৰোঁ। ৰাতি 12 বজাত তাইৰ কথাকে বেছিকৈ মনত পৰে, যিজনে জীৱনৰ 12 বজাই থৈ গুচি যায়। চকুৰ টোপনি সি কাঢ়ি লৈ গৈছে, যিয়ে কৈছিল বহুত ৰাতি হৈছে এতিয়া টোপনি যোৱা। যিয়ে সঁচাকৈ ভাল পাব খোজে তাৰ কপালত কেতিয়াও সঁচা ভাল পোৱা নাথাকে। বাস্তৱতা এইটোৱেই, তুমি যাৰ বাবে কান্দিছা সি এদিন তোমাৰ কথা আনক কৈ হাঁহিব। বন্ধুত্ব আৰু ভাল পোৱা সঁচা আৰু ভাল মানুহৰ লগত হ'লে জীৱন সলনি হৈ যায়, আৰু সেই একেই দুটা বস্তু ভুল মানুহৰ লগত হ'লে জীৱন শেষ হৈ যায়। পাৰফেক্টতকৈ পাৰ্মানেণ্ট বহুত দামী, সেইটো বন্ধুত্ব হওক বা ভাল পোৱা।